পাৱে পৰি হৰি গুৰু কাকতি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব কিজানি। হে ৰাইজ, মই আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত জীয়াই। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জান, তোমাক আজি ধুনীয়া লাগিছে দেই। ইমান ধুনীয়াকৈ সাজি কাচি আহিছা। ধুনীয়া লাগিবই, GF কাৰ? সি সঁচা কথা কৈছা দেই। জান, আজিকালি মোক অলপো মৰম নকৰা হৈছা, গম পাইছানে? কিয়নো তেনেকৈ কৈছা? মইতো এতিয়াও তোমাক ভাল পাওঁ আগৰ দৰে। মই সঁচা কথা কৈছোঁ, মোক তুমি আগৰ দৰে মৰম নকৰা হৈছা। কি যে তুমি কথাবোৰ কোৱা আৰু দেই। হয়নে? আগতে তুমি মিনিটে মিনিটে ফোন কৰা, এতিয়াচোন এঘণ্টাত এবাৰ ফোন কৰা। এয়া কি? আজিৰ পৰা সদায় ফোন কৰিম, হ'বনে? এতিয়া কোৱা, কি খাবা? হ'ব দিয়া, ফোন কৰিলে কৰিবা, নকৰিলেও নাই। কফিকে খাওঁ, কফি। অ'কে, মজা লাগিলে দেই কফি খাই। হয়, তুমি ঠিকেই কৈছা, ভাল কফিয়ে বনাই ইয়াত। ব'লা এতিয়া ঘৰত যাওঁ, তুমি ইমান ভাল, লাভ ইউ। হ'ব, এতিয়া মৰম দেখুৱাব নালাগে। ব'লা ঘৰত যাওঁ, নহ'লে ঘৰত চিন্তা কৰিব। ব'লা। টেক্সি গাড়ী লৈ যাম শ্বিলঙত, আয়ো দেহি তয়ো যাবি লগত, চেলফি মাৰি যাম ওখ পাহাৰত। কেনেকুৱা লাগিছে মোৰ গানটো? মজা হৈছেনে? হ'ব, তোমাৰ ফটোৱা গান শুনিবলৈ মন যোৱা নাই, ফটা মাইক। জান, তোমাৰ ঘৰত থৈ আহিব পাৰিমনে বাৰু? অ'কে, ঘৰত থৈ আহিবা দিয়া। অ'কে, বাই, আকৌ পাছত লগ পাম দেই। অ'কে, মই যাওঁ, পাছত লগ পাম, এতিয়া বাই। আকৌ কেতিয়াকৈ লগ পাওঁ ঠিক নাই আৰু। এতিয়া ঘৰত যাওঁ, নহ'লে আকৌ ঘৰৰ পৰা ফোন কৰি থাকিব।